নমস্কাৰ। কবিতাৰ শিৰোনাম অৰণ্য। বেলিক বৰখাস্ত কৰি এদিন অৰণ্যই উদযাপন কৰিব তাৰ সকলো উৎসৱ। নঙলাত মঙল চাই উভতাই পঠিয়াব বুকুৰ যৌন আৰু জোনাক। এনে কি মোহত পৰি তই বুলন্দিয় আন্ধাৰ অৰণ্যলৈ, কি তাৰণাত পৰি বহি থাকে অৰণ্যই তোৰ তাপ আৰু পোহৰ। নিদাৰুণ বেলি তই নাযাও কিয় গলি? জোনৰ জৰায়ু আচুৰি গছে কোনোদিন সুধিব শিকা নাই জোনাক, অথচ গা পোখালি জোনাকত তাপিত অৰণ্যই কিয় আলিংগন কৰে চন্দ্ৰমা। বুজাই বুজে চলনাক চলন্ত কৰি নিয়তিকাৰ হাতত ধৰি বোলে, বেলিৰ বাবে অৰণ্যই কাহানী যাপন কৰিব নিশিকিলে তাৰ নিজস্ব দিন। জোনৰ বাবে ৰাতি বাসনাক বুকুত বুঢ়াই নিবেদন কৰিব পৰা নাই সতীৰ্থ প্ৰেম, বিলাব পৰা নাই যৌনতা। বেলিজনৰ চাৱনিত বন্দী অৰণ্যই বিচাৰে কিছু উন্মুক্ততা, বিচাৰে নিজাকৈ নিজৰ ধৰণে তাৰ পৃথিৱীত পৰিভ্ৰমণ কৰিবলৈ কিছু একাকিত্ব। স্থিতিক স্থবিৰ আৰু গতিশীল কৰিবলৈ অৰণ্য থকাটো বিচাৰে তাৰ বুকুত অদাৰ্য অহংকাৰ, ঔৰসত স্খলিতহীন বীৰ্য। ইমানৰ পিছতো কেলৈ সদয় নহ গ্ৰহণৰ নক্ষত্ৰ? মৌনতাত মুখ বুজি উচুপি আছে অৰণ্যৰ ভাগ্য চক্ৰ। তই দেখিছনে নিদাৰুণ বেলি তই নাযাও কিয় গলি? এইভাবে অৰণ্যই পূজা কৰে মেঘক, পানী দিয়া, বৰষুণ দিয়া, ভেকুলীৰ পাতি থৈ চুবিয়া। গোপত গঙাটোপ হৈ বহি থাকে মেঘ, যি মেঘ কালিদাসৰ বৃত্ত, যি মেঘে যক্ষৰ বাদে নিচিনা আন এক সত্য। অৰণ্যৰ চিঞৰতো এই মেঘৰ বুকু ফাটি নাযায়, কি যে বিড়ম্বনা। চিঞৰত স্বাধীনতা অহা দিন কেতিয়াবাই গ'ল, চিঞৰত স্বাধীনতা অহা দিন কেতিয়াবাই গ'ল। নিচিঞৰিবি অৰণ্য, ধৰ্মগ্ৰন্থক যুগ জ্বলাই লেকামহীন হৈছে পাপ পুণ্য। বিজ্ঞানে মূৰত থলাই, বিজ্ঞানে মূৰত সলাই মূৰত বহিছে। এতিয়া তোক লৈ বেহা হ'ব, তোক লৈ বেপাৰ হ'ব। বটবৃক্ষ ৰজাৰ সন্মুখতে তোৰেই ৰক্ত মাংস চৰ্বিৰ দৰদাম হ'ব। আৰু চুপচাপ পাতত বহি ছয়তানহঁতে খাব গৰ্ভোজ। নপুংসক ঈশ্বৰে গমেই নাপাব যৌতুকত পোৱা বস্তিত কোনেই পেলালে খোজ। কণা ঈশ্বৰ কৰবাৰ তোৰ বুকু ক্ষতবিক্ষত কৰা বাৰুদৰ হাতবোৰ, ত্ৰিগাৰুৰ আঙুলিবোৰ তোৰেই পূজক পালিতা। চকুলত নুশুকাবি তোৰ দুখৰ মালিতা, এদিন তয়েতো জ্বলাব লাগিব তোৰ বিজয় খলিতা। লাঠি চাৰ্জ কৰিবলৈ তোৰ আঙুলিবোৰ লাগিব, খামুচি ধৰি থাক বান্ধিবলৈ তোৰ শিপাবোৰ লাগিব। ফলবোৰ বুকুত লৈ টোপনি নাযাবি অৰণ্য, তই তোৰ মাৰণাস্ত্ৰ নিধন কৰিব লাগিব শত সহস্ৰ। কাৰুণ্যত কিমান আৰু যাপন কৰিবি দিন ফুলাই অৰণ্য। ইচ্ছা কৰিলে তহঁতেও ঘোষণা কৰিব পাৰ মৰিবৰ পৰত নিজৰ চিতা নসজাও বুলি জেহাদ। ইচ্ছা কৰিলে তহঁতেও বহিব পাৰ অনশনত, কৰিব পাৰ জংগী আন্দোলন। ইচ্ছা কৰিলে তহঁতেও এদিন উঠি আহিব পাৰিবি ৰাষ্ট্ৰপতি ভৱনলৈ। দীঘল চিঠিত সকলোৰে চহী লৈ লিখিব পাৰিবি দৰখাস্ত। জোকাৰো বুলিলে তহঁতেও গোৱাব পাৰিবি নদী, লৰাব পাৰিবি গাদী, খৰখৰাই খৰুৱাব পাৰিবি আদিৰ পৰা অনাদি। ভোকৰ চৌকাত দপদপাই জ্বলি আছে তোৰ ভাইৰহত, তই দেখিছনে অৰণ্য? ইমাৰতত ফচি আছে পকাৰা, তাৰ চিঞৰ তই শুনিছনে অৰণ্য? সজুলিৰ নামত লোহা গলাই তোৰ বুকুত সুমুৱাই দিয়া হাতবোৰক তই থৈছনে চিনি অৰণ্য? বৃন্দাবন এৰি কানাই, বধিদ্ৰ এৰি বুদ্ধ কাহানি পাই গ'ল। তেওঁতো নুবুজিলে তোৰ দুখৰ মূল, তথাপি তই দুখ নকৰিবি অৰণ্য। যিহেতু দৰত বেছি খুৱাই দেশ সকলোৰে নহবি। যিদিনা নগৰৰ নাগৰিক সভাত উপস্থাপন হ'ব অৰণ্যত অৰণ্যই চিঞৰাৰ কথা, যিদিনা চেকুৰি চেকুৰি পৃথিৱীৰ শেষৰখন গাঁৱলৈ গুচি যাব তাৰ বতৰা, বুজি লবি অৰণ্য। অশ্বমেধ যজ্ঞ পাতি সিদিনা মই ব্ৰহ্মাণ্ডক এৰি দিছিলো এটা পগলা ঘোঁৰা। উঠ অৰণ্য উঠ, জাগ আৰু জ্বলাই দে দানৱৰ ৰাজ্য। ধন্যবাদ। কল্যাণ ৰাজদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ